ৰাইজ বৰ্তমান সময়ত আমি ইমানেই দুখীয়া হৈ গৈছো যে দুটকীয়া পেপচিৰ কাৰণে মেমৰ পৰা পইচা খুজিবলগীয়া হৈ গৈছে আমাৰ। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকুল। যিহেতুকে ফাইনেলি ছেকেণ্ড ইয়েৰ পাই গ'লো, সেইবাবে ৰাতিপুৱা উঠি পেলাই মানুহৰ ঘৰত কিতাপ বিচাৰি ঘূৰি ফুৰিছিলোগে গৈ। আৰু কিতাপখিনি আনি ঘৰত থৈ পেলাই ছেকেণ্ড ইয়েৰ প্ৰথমটো দিন আজি স্কুললৈ ওলাইছো যাবলৈ বুলি। যাওঁতে স্কুললৈ আমি সদায় খোজকাঢ়িয়ে যাওঁ। আজি ৰাস্তাতে যেনক পাই ধুনীয়াকৈ উঠি ল'লো স্কুটিখনত। এনেদৰে বেলেগৰ পৰা লিফ্ট লৈ পেলাই নিজৰ ভৰিৰ সহায়ত খোজকাঢ়ি ফাইনেলি আহি পাই গ'লো আমি স্কুল। আৰু প্ৰথম দৃশ্যটো এয়া দেখিবলৈ পাইছো। বাৰু ফাইনেলি প্ৰথম ক্লাছটো কমপ্লিট কৰি আমাক দি আছিল এইফালে বাবু আঁচনিৰ 10,000 টকীয়া চেকখন। আপোনালোকে এই চেকখন পালে নে নাই বাৰু কমেণ্ট কৰি জনাব দেই ৰাইজ। ফাইনেলি উশাহ নিশাহ নোপোৱাকৈ 4টা ক্লাছ কমপ্লিট কৰি আমি পাই গ'লো আহি পেলাই এতিয়া দুটকীয়া পেপচি খাবলৈ বুলি। যিহেতু বৰ্তমান আমাৰ স্কুলত পেপচি ট্ৰেণ্ডিঙত চলি আছে ৰাইজ, সেইকাৰণে নিজে যদি নলয় তেন্তে অলপ পিছত এদাই হৈ যাব। সেয়া মই কৈছিলোৱে নহয় গোটেইখিনি আহিলেই ল'বলৈ। যিহেতু ৰাইজ পেপচি খাই মেলি ধুনীয়াকৈ এতিয়া আমি গুচি গ'লো স্কুলৰ ভিতৰলৈ বুলি। আকৌ স্কুলৰ ভিতৰত মন নবহিল, তাৰপিছত গুচি গ'লো আকৌ আইচক্ৰীম খাবলৈ বুলি। আমাৰ আইচক্ৰীম খোৱা দেখি আকৌ দুটাৰ হেনো লোভ লাগিলে, সেইকাৰণে মেমৰ পৰা পইচা খুজিব গুচি গ'ল। লাষ্ট টাইম এতিয়া আমাক ছুটি দিয়া পাল আৰু আমিও যাবলৈ ওলালো ঘৰৰ ফাললৈ বুলি। ফাইনেলি ৰাইজ মই আহি পাই গ'লো ঘৰ। তো আপোনালোকক লগ পাই আছো নেক্সট এটা ব্লগত। তো আজিলৈ সকলোকে বাই বাই।